বন্ধুসকল আজিৰ তাৰিখত লংকা ২ নং ৰেলৱে গেটৰ ওপৰেদি যিটো ফ্লাইঅভাৰ হৈছে এই ফ্লাইঅভাৰৰ আপডেট আপুনি গম পায়নে? এয়া মোৰ পিছফালে চাব পাৰিছে। চাওক মেৰামতি চলি আছে। আজি হ'ল ২০২৬ চনৰ জুন মাহৰ ২৯ তাৰিখ। আজিৰ ডেটত আপুনি দেখিব পাৰিছে যে এয়া মেৰামতি চলি আছে। ইটো ছাইড সিটো ছাইড দুয়োটা ছাইড পূৰা ভাঙি দিয়া হৈছে। মই আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ। ভাঙি দিয়া হৈছে আৰু ডাঙৰ ডাঙৰ বুলডোজাৰ জেচিবিৰে পুনৰাই চব ভাঙি নতুনকৈ আকৌ নিৰ্মাণ কৰা হ'ব। তো বিশেষকৈ আপোনালোকক এইটোৱে মই ক'ব বিচাৰোঁ যে যদি আপোনালোকে নগাঁৱৰ পৰা আহিছে বা দূৰ দূৰণিৰ পৰা আহিছে, আহি যদি লংকা বজাৰত এইখন অভাৰব্ৰিজেৰে সোমাব ধৰিছে তেনেহ'লে নাহিব। এইফালে পথ বন্ধ আছে, ন এণ্ট্ৰি দিয়া হৈছে, ন এণ্ট্ৰি মাৰি ৰখা হৈছে। কাৰণ চাওক অভাৰব্ৰিজখন আকৌ ভাঙি নতুনকৈ নিৰ্মাণ কৰা হৈ আছে। এয়া হ'ল নতুন আপডেট আজিৰ তাৰিখত। বাৰু অভাৰব্ৰিজৰ বিষয়ে কিনো ক'ম, ক'বলৈ একো নাই। কিমান দিনৰ মূৰত আমাৰ এই অভাৰব্ৰিজখন মুকলি কৰি দিছিল, বনোৱা হৈছিল, আৰু কিমান দিনত ভাঙিলে, আকৌ পুনৰাই মেৰামতি কৰিবলৈ কিমান দিন লাগিব নাজানো। নিজৰ নিজৰ মতামত জনাব। কি ক'ব বিচাৰে এইখনৰ বিষয়ে নিশ্চয় জনাব। চাইছেনে মেৰামতি চলি আছে, দুয়োটা ছাইড একেবাৰে ভাঙি নতুনকৈ পুনৰ বনাব। এইটো এয়া সৌফালে যদি চাই ৰেলগেট হয়, ২ নম্বৰ ৰেলগেট সৌফালে হয়। এই অভাৰব্ৰিজখন ইয়াতে পূৰা আকৌ ভাঙি দিছে। আৰু এইফালে যদি চাই এইফালে হৈছে লংকা বজাৰ, ক্লক টাৱাৰ এইফালে দেখা গৈ আছে। চাওক ভিতৰত চব খান্দি দিছে, নতুনকৈ পুনৰাই মেৰামতি কৰা হৈ আছে। বৰ্তমান এইফালে ৯ এণ্ট্ৰি হয়, ৯ এণ্ট্ৰি হয়। এইফালে চলাচল কৰিব নোৱাৰি। আমি যদি নগাঁও যাবলগীয়া হয় বা 4 লাইনত যাবলগীয়া হয়, ১ নম্বৰ ৰেল গেটৰ ওপৰেদি যিটো ফ্লাইঅভাৰ গৈছে, সেইফালেদি হস্পিটেলৰ কাষেদি যিটো ফ্লাইঅভাৰ গৈছে সেইফালেদি আমি ঘূৰি ঘূৰি এই আগৰ দৰে ফৰেষ্ট গেট হৈ অথবা এই গাঁৱৰ চুকেদি বাম্বুহাটৰ চুকেদি গৈ আমি 4 লাইন উঠিব লাগে। তো বহুতে গম নাপায় আজিৰ ডেটত কি চলি আছে। মই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। আই হোপ আপোনালোকে ভিডিঅ'টো চাই গমেই পাইছে যে কি আপডেট চলি আছে বৰ্তমানৰ আপডেট। নিজৰ মতামত কমেণ্ট কৰি জনাব। দেখিছেনে কেনেকৈ ভাঙিছে, আৰু কিমান দিন জানো লাগিব এইটো আৰু ক'ব নোৱাৰি। এইটো ক'বলৈ আৰু মোৰো ক্ষমতা নাই, কাৰো ক্ষমতা নাই। যেনেকৈ ভাঙিছে মানে ডাইৰেক্ট নতুনকৈ বনোৱা হ'ব। আমি আকৌ বহু দিনলৈ অপেক্ষা কৰি থাকিব লাগিব এইখন ফ্লাইঅভাৰৰ কাৰণে। এনিৱে চবে কমেণ্ট কৰিব, ধন্যবাদ। আৰু ভিডিঅ'টো বেছি বেছি শ্বেয়াৰ কৰিব।